क्या रहना वहाँ पर सुन बंदे जहाँ अपने ही ना पहचाने আমি এতিয়া অৰুণাচল ইউনিভাৰ্চিটি পালোঁ এখন চক ৰাইজসকল কিমান ধুনীয়া ভাল লগা ধুনীয়া পৰিৱেশ দেই ৰাস্তা চক কিমান ধুনীয়া একদম সেউজীয়া সেউজীয়া চাইডৰ ফালে সেউজীয়া আৰু ৰাস্তা একদম চিকচিকীয়া গৈ আছোঁ আমি আলুবাৰী পাই গ'লোহি আলুবাৰী সেইবোৰ গাড়ী তলৰ ফালেহে গৈছে আলু আলু Yes, a picnic party is हाय गाइस कैसे हैं आप आज हम लोग हैं आलूबाड़ी में মানুহ কিন্তু হৈছে দেই মাছ ওলাই থাকিলেও দেখিব ইমান চফা পানী এতিয়া আমি নামি আহিছোঁ দলঙৰ তলৰ ফালেদি গৈছোঁ ইয়াত চব ওখ চাপৰ ৰ'দ একদম মাজে মাজে হাবিৰ মাজে মাজে বুলি ক'ব লাগিব এতিয়া আমি ব্ৰিজৰ তলদি মানুহখিনিৰ কাৰণে আমাৰ ফালে এদিকে আছিলে আছিলে ৰাস্তা চাগে এইফালে অহাখিনি এদিকে আছিলে আমি ইপাৰে যাম যে সেইকাৰণে এইদিকে পাৰ হৈ যাম এতিয়া সেইবিলাক গাড়ী গৈ আছে হাবি 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 এই ওপৰতো ঠিক গ'লো ন আমি ওপৰতো ঠিক গ'লো এয়া ঘাটৰ ফালে আমি পাইছোঁহি আৰু একদম কেনেকুৱা চোকা ৰ'দ মাথাতে ধৰিব পালাহি ন চবে এয়া আমাৰ নমস্কাৰ পালোহি ভাল লাগিছে আমাৰ মিছেছ খুইদো এয়া আমাৰ বাইদেউ ভাল কেনেকুৱা লাগিছে নে আহি বিয়া ধুনীয়া লাগিছে পৰিৱেশ ভাল লাগিছে ন জেগাটো ল'ৰা ছোৱালী সুবিধা ঠাই এইফালে ডাইৰেক্ট লৈ মালিকৰ হাজি চলে আমাৰ লৰালি কাললৈ উভতি যাম হেল্ল' বাইদেউ কেনেকুৱা লাগিছে আহি ভাল লাগিছে ন চবৰে এয়া আমাৰ মাহী হেপাদৌ মাহী ভণ্টি হাই কৈ দিয়া হাই এইফালে হাই কৈ দিয়া সোৱাদ বিচ তই গৰম গৰম বালি পুৰা এনেকুৱা গৰম নহয় তুমি নকবা মই ব্লগটো নাম কি মই লাইক আৰু কমেন্ট আৰু শেয়াৰ কৰিম ঠিক মই ব্লগটো কম
কিয় ভিডিঅ' বনোৱা এইবিলাকে ব্লগ কি ইংলিছ গান শুনি ভাল লাগিছে ভাল ফিল এইটো এনেকুৱা নৈ পাৰ ইংলিছ গান শুনিয়ে ভাল লাগে দেই আগত পানীখিনি ইমান ধুনীয়া বহুত দিনত এপাই আহিছিলোঁ এতিয়া পানীখিনি হৈ গ'ল চফা পানী গা ধুব লাগিব দেই কাপোৰ আনিছে নাই এইটো এতিয়া পানী কি চিকচিকীয়া ইমান চফা ধাবাংকে পৰি দিব মন গৈছে এনেকুৱা চফা ভাত হিচাপ হৈছে জেগা বিচাৰি গৈছোঁ পানী মাজে মাজে চেঁচা পানীখন পুৰা স্পীডত বৈ আছে দেই পানীখিনি চেঁচা এইটো কাৰণে এনেকুৱা পিছল শিলবিলাক হেলুৱে ধৰি আছে যে সেইকাৰণে ইমান পিছল চাউল অৱস্থা দাঙিছে লৰাই পানীৰ মাজত কি ধুনীয়া একদম মজা লাগিব দেই গা ধুই ভাতটো বনাব লৈছে আৰু চবে একদম তেলে দিছে নে পানী দিছে একদম দেখিয়ে বনাব লাগে দুবাৰ কৈছোঁ চব ব্যস্ত নিজৰ নিজৰ কামত ইয়াত দাইল সিজিব এতিয়া দাইল দিয়া হৈছে দাইল এতিয়া আমি ব্ৰেকফাষ্ট কৰিম কি আনিছে ব্ৰেড ব্ৰেডটো খাই ভালে পাওঁ জাম চাম লগাই দিয়ে হেৰিছে আৰু এতিয়া আৰু ব্ৰইলাৰ মাংস আছে ব্ৰইলাৰ মাংস দি বনাব আছে মজা আছে এয়া চব্জি কাটি আছে ৰাইজসকলে এতিয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো উল্টি থাকিলে কিটো হোৱা ভাত পালে ন এবাৰতো বাইদেউ পালে নহয় পাইছে বৌৱে চবে পাইছে ন আমি চব খাম দেই ব্ৰইলাৰ হাঁহ দি আছে
ঘৰত বহি দে আকৌ দিব দিব মই অকল ভাত দিয়া মানুহ দেই কি হা অ দি আছে ব্ৰইলাৰ এফালে দিয়াচোন ক'ত গ'ল ব্ৰইলাৰটো এফালে দিয়াচোন কো নকৰা ব্ৰইলাৰ খোৱাটো অ নিহা ইয়াত কাৰোবাৰ চিগাৰেট কথা ওলাইছে मजाक में आगे पार्टी खाएंगे আজি পিকনিকটোৰ বিষয়ে কিবা ক'ব নি আপুনি আজি আমি আলুবাৰী পিকনিক স্থলত আহি আমি সকলোৱে বনভোজস্থলীত আমি আজি পিকনিক খাইছোঁ বহুত ভাল লাগিছে আৰু ইয়াৰ বিশেষকৈ মানে যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো মানে অতি মনোমোহা আপোনালোকক মই অনুৰোধ কৰোঁ আলুবাৰীলৈ আহক আৰু বনভোজ খাই আপোনালোকৰ মনৰ আনন্দ উপভোগ কৰক ধন্যবাদ ঠিক আছে এয়া পিকনিক খাই আছে ৰাইজসকলে ফাইনেলি পিকনিক সমাপ্ত হ'ল এইবিলাক ঘূৰি আহিছে গৈ আছে চবে ঘূৰি আছে বঢ়িয়া হ'ল বোলে চবে ফূৰ্তি হ'ল ভাল লাগিলে নাই কৈ দিব লাগে অকল ঠিক আছে বাৰু এতিয়া আমি আকৌ বেলেগ জেগা যাম এতিয়া ফুৰিবলৈ ফুৰিবলৈ কি খাই লো যে ভাত খাই বল বেটি দুটা মিনিট